ফ্ৰেণ্ডছ, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আজি এটা কথা কৈ লওঁ। ফেচএপ ব্যৱহাৰ কৰি যিবিলাক ল'ৰা ছোৱালী বুঢ়া বুঢ়ী হৈছে সেইবিলাকক চৰকাৰে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। শেষ নহওঁতে প্ৰতিমাহে জিঅ' ৰিচাৰ্জ কৰি দিয়াৰ ব্যৱস্থা চৰকাৰে লৈছে। এতিয়া আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হঠাৎ ক্লাছ 6ৰ ছোৱালী এজনী স্কুলৰ আগত ৰৈ কান্দি থকা দেখা পালোঁ। সুধিলোঁ মই যে তোমাৰ মা দেউতা নিবলৈ অহা নাই নেকি? কিন্তু তাই ক'লে তাই বোলে আজি ব্ৰেকআপ হৈ গৈছে। নিউটনৰ চতুৰ্থ সূত্ৰ, যি চিগাৰেট নাখায় চিগাৰেটত হোৱা সকলো সময়তে তাৰ ওচৰলৈ যায়। প্ৰেমত ধোকা খালে মানুহবিলাক বহুত কিবা কিবি কৰে। কিছুমানে মদ খায়, ভাং খায়, কিবা কিবি কৰে। কিন্তু মনিয়ে ধোকা দিলে প্ৰেমত ধোকা খালে কি কৰিব আপোনালোকে চাওক। বৰষুণৰ বতৰ ক'ত কি হৈ যায় ঠিক নাই। চ' নেক্সট পষ্ট। আগতে বৰষুণ দিলে লাভ হৈছিল ছাতি দোকানীৰ, আৰু এতিয়া বৰষুণ দিলে লাভ হয় ফাৰ্মাচী দোকানীৰ। ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, চ' ইমান ভিডিঅ'বিলাক ভাল হোৱা নাই, চ' আপোনালোকে ছাপোৰ্ট কৰক। আৰু নেক্সট ভিডিঅ' টিকটকৰ ওপৰত ৰ'ষ্ট কৰিম। আপোনালোকে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰক আৰু মোক সহায় কৰক। ধন্যবাদ।